হেল্ল' বন্ধু বান্ধৱীসকল, কোনোৱে গম নোপোৱাকৈ আজি ঘৰত যাব লৈছোঁ আৰু মাৰ ফেভৰেট শাক পাচলি অলপ লৈ ল'লোঁ যাতে খং উঠিলেও মাৰ ফেভৰেট বস্তুকেইটা দেখি খং নোহোৱা হৈ যায়। আৰু দেখিছে নহয়, দাদা আৰু লগৰজনী মিলি হেঁচা হেঁচিকে বস্তুবোৰ সামৰি দিছে। আৰু এয়া জালুকবাৰীত নামিলোঁ কিবা অলপ খাবলৈ। যাতে মায়ে গম পায় মই কাইলৈ যাম আৰু আজি গৈছোঁ মাক নোকোৱাকৈ শ্বকিং কৰিবলৈ। মাৰ কাৰণে আনএক্সপেক্টেড। এইপিনে মোৰ ভালো লাগি আছে, ভয়ো লাগি আছে। আৰু ফাইনেলি আহি পাই গ'লোঁ। আৰু এইখন হৈছে আমাৰ গাঁওখন। বহুত দিন পিছত আহিছোঁ, যিহেতু সৰু সৰু ল'ৰা ছোৱালী মোক দেখি দৌৰি আহিছে জানো। আৰু এয়া হৈছে মোৰ মৰমৰ মা। মাৰ ৰিয়েকশ্যনটো আচলতে চাবলগীয়া আছিলে। মাৰ হেনো বোলে বিলিভে হোৱা নাছিলে। নকৈ নিমেলি হঠাতে মাৰ আগত আহি গ'লোঁ। আৰু এয়া মাৰ ফেভৰেট বস্তুবোৰ দেখি কিমান হেপ্পী হৈছে। জীৱনটোত মা দেউতা আমাৰ হেপ্পীৰ কাৰণেই কৰিলে। এতিয়া হৈছে আমাৰ সময়। যিমানখিনি সক্ষম হয় সিমানখিনি কৰিব চেষ্টা কৰোঁ। আৰু মাৰ মুখত মিচিকীয়া হাঁহি দেখি মনটো ভাল লাগিল জানেনে। আৰু মই অনা কমলা টেঙা চবকে এটা এটা দিলে। দুপৰীয়া ভাত সাজ খালোঁ মা হাতৰ আঞ্জাৰে। আবেলি খোৱাৰ পৰা উঠিয়ে চুচকি দিলোঁ চাহৰ সৈতে। ছাৰপ্ৰাইজ দিয়াৰ ফলত মাও মোক ছাৰপ্ৰাইজ দিলে। আজিলৈ